Oh, pelali. TikTokৰ ভিডিঅ' আপলোড হয় সেইকাৰণে ঠক দেখিব নহয় নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু দি চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আহিছোঁ লাখটকীয়া এটা লাইট কিনিম বুলি। লাইট মানে এই যে সমূহত এটা ৰিং লাইট যে জ্বলি থাকে, ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে যে ইউজ হয়, সেইটো ল'ব আহিছোঁ। তো বলকচোন চাওঁ কিয়ত পাওঁ, কি পাওঁ, কেনেকুৱা দাম। আহি পালোঁ ঘৰ আৰু মই আনিলোঁ ডিজিটেকৰ এইটো ৰিং লাইটটো। ফ্লিপকাৰ্টৰ ইয়াৰ প্ৰাইচ আছিলে ৩,৯৯৯ টকা, মানে ৪,০০০ টকা। কিন্তু যেতিয়া অফলাইন ষ্ট'ৰ এখনত গৈ পেলাই দাম সোধোতে ৩,৫০০ বুলি ক'লে, মই আৰু ৰোৱা নাই, বোলো ফটাফট বিল বনাক লওঁ আৰু যাওঁ। ফ্লিপকাৰ্টত মানে যেতিয়া প্ৰডাক্ট এটা ল'ব যাওঁ দোকানত, সদায় ফ্লিপকাৰ্টত বা এমেজনত হওক তাক প্ৰাইচটো চেক কৰি চাওঁ, বোলে অনলাইন আৰু অফলাইনত কিমানখিনি ডিফাৰেঞ্চ আছে। কিন্তু যিহেতু অনলাইনতকৈ অফলাইনত ৫০০ টকা কমত পাইছোঁ, বহাই দিছোঁ আৰু মানে বলক এতিয়া ফিটিং কৰোঁ, পটাপট চাওক কেনেকুৱা কি কোৱালিটি লাইট। এতিয়া ফিটিং কৰি আছোঁ। এতিয়া ফিটিং কৰাৰ পাছত তাক কেনেকুৱা পোহৰৰ কোৱালিটি, কেনেকুৱা ভিডিঅ' আহে দেখাই আছোঁ। মিলি গ'ল ন? মিলি গ'ল। এতিয়া ডায়েগ্ৰামত যেনেকৈ বস্তুটো দিয়া আছে এনেকৈ থাকিব লাগে। ইফালে বস্তুটো এনেকৈ থাকিলে মোবাইলটো মানে মোবাইলটো থাকিব লাগিব এনেকৈ, কিন্তু বস্তুটো আছে তলত। আৰু মোবাইলটো কেনেকৈ লগাম এতিয়া নিমিলে তাৰমানে এইটো ডায়েগ্ৰামৰ মতে। এইটো নটটো খোলা গ'লে ভাল আছিল। এইটো নটটো খোলা গ'লে এইটো এটা আছে, এইটো হ'লে কিন্তু মিলি যাব। এইটো নটটো প্লাছটো লৈ আনচোন, প্লাছটো লৈ খোলা হৈছে। এইটো এতিয়া কাম বনিব যেন লাগি আছে হয়। তো পোহৰৰ কোৱালিটিটো অলমষ্ট এনেকুৱা, পিছফালৰ পৰা দেখাই আছোঁ, এনেকৈ আহিব। নতুন চেনেলৰ কাম চলিব আৰু এতিয়া বঢ়িয়া মজা। ফাইনেলি হৈ গ'ল ছেটআপ কৰা। আৰু যিটো নতুন চেনেলৰ কথা কৈছিলোঁ তেতিয়া, সেইটো এটা টেকনিকেল চেনেল হ'ব। মই মানে সৰুৰ পৰা ভাল পোৱা বস্তুবিলাকৰ বিষয়ে কথা কৈ পেলাই ভাল লাগে। যিহেতু ইন ফিউচাৰ মই ইউটিউবৰ লগতে ভালকৈ ৰিলেটেড হ'ম বুলি এটা মনত আশা পুহি ৰাখিছোঁ। তো সেইটো কাৰণে মানে ইউটিউবৰ পৰা আঁতৰি থাকিব মন নাযায়। কিবা নহয় কিবা এটা ভিডিঅ' বনাই আপলোড দিওঁ লাগি থাকে, কিন্তু আকৌ যি টি বস্তু আপলোড দিব নোৱাৰি, অলপমান কোৱালিটি কণ্টেণ্ট হ'ব লাগে। তো সেইটোৰ কাৰণে এটা নতুনকৈ যিহেতু চেনেল এনাউন্স কৰিছোঁ অলৰেডি, নতুন চেনেল মানে খুলিছোঁ অলৰেডি, পাব্লিক কৰা নাই বাৰু। তো সেই চেনেলটোত মানে কিছুমান এনেকুৱা ভিডিঅ' বনাই থাকিম টেকনিকেল, যিটো মানে ঘৰৰ ভিতৰৰ পৰা বনাব পাৰি। কাৰণ মানে সপ্তাহত এদিন বা দুদিন বন্ধ পাওঁ, বেংকৰ হলিডেজটো জানে বহুত কম। তো সেই বন্ধ এদিন বা দুদিনত ক'ৰবাত গৈ ঘূৰি মেলি আকৌ পিছদিনা আকৌ অফিচত যোৱাটো মানে অলপ মানে হেক্টিক মানে হৈ যায় বস্তুটো তেনেকুৱা। তো এতিয়া মানে ঘৰত থাকি বা ঘৰত থকা সময়খিনিতো মই কিবা নহয় কিবা এটা কৰিব পাৰিম মানে, বুজি পাইছে ন? তো ৰুমটো এনেকৈ অকণমান ছেটআপ কৰি দিছোঁ ধুনীয়াকৈ, মানে অকণমান যাতে এটা ইউটিউবাৰ এটা ফিল এটা আহে। তো ওপৰত এটা লগাই দিছোঁ, মানে এইটো সেই মোবাইলেদি জ্বলোৱা লাইট, ৱাইফাই লাইট MIৰ, আৰু সেইটো নতুন চেনেল অলৰেডি ক্ৰিয়েট হৈ গৈছে, নতুন চেনেল অলৰেডি বনোৱা হৈ গৈছে। তাত মই এটা ভিডিঅ' আপলোড কৰিছোঁ, কিন্তু মই ভিডিঅ'টো এতিয়ালৈকে পাব্লিছ কৰা নাই, আৰু চেনেলটো মই এতিয়ালৈকে পাব্লিকলি অ'পেন কৰি দিয়া নাই, বা কাকো মই জনোৱাও নাই চেনেলটোত কি নাম দিছোঁ, কি কৰিছোঁ। তো ভাবিছোঁ অলপ দিন যাই লওক। এটা আপকামিং ৰাইড এটা আছে, দুজন ইউটিউবাৰক লগ কৰিব যাব লগা আছে, তেওঁলোকক লগ কৰোঁ, ৰাইডটো কমপ্লিট কৰি লওঁ, তাৰ পাছত এইটো চেনেলটোৰ মানে ভালকৈ এইটো চেনেল কামত লাগিম। তো মেইন বস্তুখিনি এতিয়া যি লাগে, মেইন বস্তুটো এইটোৱে, ঘৰৰ ভিতৰত ভিডিঅ' বনাব লাগিলে পোহৰৰ অভাৱ কেতিয়াও হ'ব নালাগে, পোহৰটো ধুনীয়া হ'ব লাগে। তো সেইটো কাৰণে এইটো আগত আনি ল'লোঁ। বাকী আপডেট মই এইটো চেনেলত দি দিম। তো সেইটো চেনেলত থকা ভিডিঅ'ছবোৰ যদি ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'ছবোৰ লাইক কৰিব, মৰম দিব অকণমান, নহয় জানো? পোহৰৰ অভাৱটো কমাৰ লগে লগে মাজে মাজে এইটোও চলিব। গৈ থাম
মাৰো বৈঠা মাৰো ৰে বৈঠা মাৰো ৰে ও বৈঠাৰ ভাইয়া ৰে আর ধরিয়া বৈঠা মারিয়া যাইও রে আৰু কেতিয়াবা এইটো मुझको हमारे साथ बना लो एक लंबी रात बना लो गहरा सा रात बना लो जना আজি ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তেনে লাইক কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিব নেক্সট ভিডিওত অতি সোনকালে লগ পাম বাই বাই টেক কেয়াৰ হত পেলালি পেটটো পেলালি এটা ভিডিওটো মজা আহিব এনেকে শুট কৰিব লাগিব যিখিনি ভিডিও শুট কৰোঁ মুখ্য ভিডিও হয় এই কালি কালি আঁখে টিকটকত ভিডিও আপলোড হয় সেইকাৰণে ঠগ দেখিবলৈ হয় কিছুমান